বিয়া বনাই বিচাৰি ওলাম য'তে আছে ত'তে বিচাৰি যাম মই আজি মোক বিৰাট খং উঠিছিল আজি মই তাক বিচাৰিহে ওলাম ইমান শাস্তি কৰি মাৰিছে তাৰ পুতকে মোক সি বুঢ়া টিভি চিনি নাপাবে সি কেৱল লাইন মাৰে সি একেবাৰে সদায় ফোন মেছেজ মই মোবাইলটো খুলিব নোৱাৰোঁ ৰহ মই আজি মই পাপককে দিম কি চলি জন্ম দিছোঁ এইটো আজি পাপকক য'ত পাওঁ ত'তে আজি চাবিচুৰি কৰোঁ মই আজি বিয়া কাঢ়িম মই আমি হাবিয়ে বনাই ওলো বিচাৰি মই খটকাই তোক আকৌ মই বিচাৰি গোটাই কিবাটো বিচাৰি পেলাই গিয়ালৈকে আছোঁ তই এতিয়া এটা কাম কৰি আছা মই এতিয়াহে জানিলোঁ মই আজি ৰাতিপুৱাই আহিছোঁ কি এটা হৈছে বুজি পাইছোঁ মোৰতো শুন তই মনে থাক হাজিৰা কৰিব আহ বুলি মই গম পাওঁ পাতৰ ওলাই চাওঁ তই নাই এতিয়া কি হৈছে জানানে কি হৈছে এতিয়া ক'বা লাগিলি মোৰ লাজ লগা হৈছে তোৰ লিকিৰাই মোক এতিয়া গোটাই পিছ নেৰা হৈছে মোৰ লিকিৰাই মই মোবাইলটোও খুলিব নোৱাৰোঁ মেছেজ দে ফোন কৰে ইফালে আমাৰ দুটা চলি মোৰ হয়নে নহয় পাপকে যদি গম পাৱাই কি কৰে ঠিক নাই তই শাসন কৰিবি তাক ৰচোন মোৰ লিকিৰাই যে তোক মেছেজ দিয়া বুলি কৈছা কি মেছেজ দিছে সেইবিলাক মই তোক বুজাই ক'ব নোৱাৰোঁ মুঠৰ ওপৰত তই চলিটো শাসন কৰিবি আৰু কবি এই সুধু ঘৈণীয়েকক মেছেজ নেদবি আৰু তাৰ মানে কিবা তোক বেয়া মেছেজ দিছি মই তোক বুজাই ক'ব নোৱাৰোঁ এইবিলাক কাম কৰ তই কাকো নকবি এতিয়া মই গধূলি ঘৰত আহিব নোৱাৰি তাক মই বুজাই বঢ়ে তাক কম আৰু যদি বেছি বেয়াকে দিছি তেতিয়া মই তোৰ ওচৰত লৈ যাম হ'ব না মুঠৰ ওপৰত চলিটো শাসন কৰিবি জন্ম দিছা ভালকে চাবি আৰু যদি নিজে নৰা মাকক কবি ঠিক আছে তই এতিয়া ঘৰত যা মই তাক ঠিক কৰিম না যা এতিয়া ঘৰত যা মই কৰিম যা মই মই কথাটো বুজাই কম তই এতিয়া ঘৰত যাছ আৰু এটা কথা তই থকা লোকৰ বাঁহত তলে অলিয়ে গলিয়ে আৰু ঘৰে তাৰ ঘৰে কাম কৰি মইতো মাককো ক'ব নোৱাৰোঁ জানাহে তিনি মানুহ কথা তোক লগ কৰি কথাটো ক'ব আহিলি মোক বা আকৌ তোৰ লগত কি লাইন মাৰে বুলি ক'বাই কোনোবাই দেখা পালি তোৰে মোৰে লাইন থকা বুলি ক'ব না সেই গুণতে এতিয়াই কৈছোঁ তই মাত্ৰ কথাটো বুজি গ'ল মই যাওঁ এতিয়া যা মই কামখিনি কৰি দিম যা